আজি যে আমার কি পরম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি দেব নারায়ণৰ লভিল দৰ্শন হে প্ৰভু নারায়ণ তব চৰণতে এই নিক্তি নাৰদৰ শত সহস্ৰ কোটি বৰ্ণিত আছে কৰিব প্ৰভু তোমাৰ সুমধুৰ কণ্ঠ শুনি মই সঁচাকৈ আনন্দিত প্ৰভু কোৱাচোন বৈকুণ্ঠলৈ অহাৰ উদ্দেশ্য কি অন্তৰ্যামী নাৰায়ণক আকৌ আমিহে ক'ব লাগে নে বাৰু আগমনৰ উদ্দেশ্য বাৰু প্ৰভু সুধিছে যেতিয়া কওঁ শুনককে সংক্ষেপতে প্ৰভু এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত আপোনাৰ বাৰু প্ৰিয় কোন কাক আপুনি ভাল পায় ক'বনে দয়া কৰি শুনা দেৱঋষি প্ৰভু জগতত যিমান প্ৰাণী আছে মই সকলোকে সমানে ভাল পাওঁ আমি জগতৰ পালনকাৰী প্ৰভু আপুনি মিছা কথা কৈছে প্ৰভু আপুনি সকলোৰে অন্তৰত সমানে থকা হ'লে এই পৃথিৱীত অন্যায় আৰু অত্যাচাৰৰ প্ৰাদুৰ্ভাৱ নহ'লহেঁতেন প্ৰভু যদিও আত্মা পৰমাত্মাৰূপে আমি সকলোকে বিভক্ত কৰিছোঁ তথাপি কৰ্মত আমাৰ কোনো হাত নাই কোনোৱে আমাক অকথ্য কথাৰে তিৰস্কাৰ কৰে তথাপিও আমি তাকো পৰিহাৰ কৰোঁ তাৰ বাবে আত্মা অপৰাধী নহয় নাৰদ মনুষ্যৰ অপৰাধ মন দম্ভ অহংকাৰ আদি ইন্দ্ৰিয়বোৰ প্ৰভু আত্মাৰ লগত মনৰ সম্বন্ধ নাই জানো নাৰদ প্ৰভু আত্মা আৰু পৰমাত্মা বেলেগ পৰমাত্মাই শ্ৰেষ্ঠ প্ৰভু পৰমাত্মা আৰু আত্মা দুটা বেলেগ বস্তু বাৰু প্ৰভু প্ৰভু ভাগ্য উদয় হয় নে ভাগ্যৰ দ্বাৰাহে কৰ্মৰ উদয় হয় শুনা দেৱঋষি প্ৰভু ভাগ্য আৰু কৰ্ম দুটা বেলেগ বস্তু যিদৰে দিনৰ পিছত ৰাতি হয় ঠিক সেইদৰে কৰ্ম কৰিলেহে ভাগ্য উদয় হয় আৰু ভাগ্যৰ দ্বাৰাই কৰ্মৰ উদয় হয় সেইবুলি ভাগ্যই খুৱাব বুলি কৰ্ম নকৰিলে ধৰ্ম নহয় জানো আৰু ভাগ্য উদয় হ'ব নোৱাৰে গতিকে ভাগ্য
মালিকতকৈ পৰহে চাইছে ধন্য ধন্য প্ৰভু ধন্য আজি এই নাৰদৰ জীৱন বাৰু প্ৰভু তব চৰণত পুনশ্চবাৰ প্ৰণিপাত জনাই যাকে এবে বিদায় ঈশ্বৰ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি ৰঘুনাথৰ চৰণতে পুননো পূৰ্বাজে নুঝুনো কৰি নুঝুনো কৰি বৈকুণ্ঠৰ ভৱন